প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ বিয়ানামৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিও খুব ভাল লগা এটা বিয়ানাম লৈ আহিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো চাই তেতিয়াহ'লে জনাব, লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন নতুন বিয়ানাম মই সদায় আনি থাকিম আপোনালোকৰ মাজলৈ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই বিয়ানাম দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাব। তেতিয়াহ'লে আহকচোন আজিৰ বিয়ানামটো শুনো। তুলসীৰে মালা লৈ মূৰত মালা পিন্ধি লৈ মা দেউতাৰ আশীষ লৈ বন্ধু বান্ধৱ লগত লৈ দাদা ওলাল যজ্ঞলৈ জনক ৰজাৰ ঘৰলৈ। কাইলৈ ঘূৰি আহিব জানকীকে লগত লৈ। ধুনীয়া ফুলনিত কোনে ফুল ৰুলে, দাদাই বাৰু বাইদেউক কেনেকৈ পালে। লাহতি কপৌ ফুল বতাহত হালে, কলেজত পঢ়োতে বাইদেউক লগ পালে। মুগাৰে মেখেলা পাটৰে ৰিহা, কি দেখি দাদায়ে কৰালে বিয়া। ৰূপলৈ নেচালে গুণলৈ চালে, চাবলৈ যাওঁতে গামোচা দিলে। গামোচাত আছিলে 100 ফুল কাঠি, দাদায়ে ভাবিলে বাইদেউ বৰ কাজি। সেয়েহে দাদায়ে সিদ্ধান্ত ল'লে, বাইদেউৰ অবিহনে বিয়াত নবহে। ধুনীয়া ফুলনিত কোনে ফুল ৰুলে, দাদাই বাৰু বাইদেউক কেনেকৈ পালে। জানিছোঁ কেনেকৈ পালে, চাবলৈ যাওঁতে ৰুমাল দিছিলে। ৰুমালত কৰিছিল কুৰুচাৰ চিলাই, দাদা আৰু বাইদেউৰ অন্তৰ মিলাই। সেয়েহে দাদায়ে কৰিলে পচন্দ, বিয়া ঠিক কৰিলে বাইদেউৰ লগত। মুগাৰে মেখেলা পাটৰে ৰিহা, কি দেখি দাদায়ে কৰালে বিয়া। ৰূপলৈ নেচালে গুণলৈ চালে, চাবলৈ যাওঁতে চেলেং দিছিলে। বাইদেউৱে দিছিলে চেলেংখনি, দীঘে পঠালিয়ে মৰমৰ বাণী। দাদা গৈ সোমালে মৰমৰ জালত, এৰাব নোৱাৰিল
বাইদেউৰ হাতত। সেয়েহে দাদায়ে কৰিলে পচন্দ, বিয়া ঠিক কৰিলে বাইদেউৰ লগত। চিৰজীৱনলৈ বাইদেউকে লাগে, বহাগৰ মাহতে বিয়া ঠিক কৰে। আমিও যাচিছোঁ অশেষ শুভেচ্ছা, জীৱন বাটত ফুলক ৰজনীগন্ধা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, লাইক কমেণ্ট কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন নতুন বিয়ানাম সদায় আনি থাকিম, গতিকে নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। পুনৰ বহুত বহুত মৰম জনাই আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰিছোঁ। আকৌ এটা নতুন বিয়ানামৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।